নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই আজি পাটিচেপ্তা পিঠা বনাম বুলি ভাবিলোঁ। এইফালে ধুনীয়াকৈ মই পিঠাগুড়িখিনি মিক্সিত পিচি ল'লোঁ। আনফালে ময়দা অকণমান লৈ লৈছোঁ, এয়া নিমখ, এয়া নাৰিকল, এয়া চেনি, গাখীৰ, অকণমান বাটাৰ লৈ লৈছোঁ। ধুনীয়াকৈ এতিয়া পিঠাগুড়িখিনি মই বাতি এটাত সানি ল'ম। পিঠাগুড়ি আৰু ময়দাখিনি 1 বাতি পিঠাগুড়ি লৈছোঁ। ঘৰৰ যিকোনো চাউলৰ হ'লেই হ'ব, ভাত খোৱা চাউলৰ হ'লেই হ'ল। আৰু 1 বাতি ময়দা। এতিয়া ইয়াত অকণমান আন্তাজ নিমখ দি দিছোঁ জোখমতে। পানী দিলোঁ। ইয়াতে মই 1 কাপ চেনি লৈ লৈছিলোঁ, চেনি দি দিলোঁ। ধুনীয়াকৈ এইখিনি এতিয়া ঘুটি ল'ম। পানী অকণ দিলোঁ, দি পেলাই এতিয়া ধুনীয়াকৈ অলপ সময় ঘুটি থাকিম। ডাঠ হৈ আছে আৰু অলপ ঘুটিব লাগিব। ঘুটি ঘুটি মই পিঠাগুড়িখিনি এটা হেৰিয়ত ৰাখি দিলোঁ। ইমানখিনি পাতল হ'লেই হ'ব, বেছি ডাঠ হ'ব নালাগে। বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, ইমানতে মই ৰাখি দিলোঁ। এতিয়া অলপ 20 মিনিটমান সময় মই ঢাকোন দি থৈ দিম। আনফালে ইয়াত নাৰিকল, বাটাৰ আৰু গাখীৰ এইখিনি মই এতিয়া ভাজি ল'ম ধুনীয়াকৈ কেৰাহী এখনত। বেলেগ কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অলপ সময় গৰম হোৱালৈ ৰৈ থাকিম। কেৰাহী গৰম হৈছে আৰু ইয়াতে মই যোনখিনি বাটাৰ থৈ দিছিলোঁ, এয়া বাটাৰ 1 চামুচ দি দিছোঁ। ইয়াতে বাটাৰখিনি গলত ইয়াতে নাৰিকলখিনি দি দিম। ধুনীয়াকৈ নাৰিকলখিনি অলপ সময় ভাজিম। এতিয়া নাৰিকলখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিম। ইয়াত অকণমান চেনি দি দিব, যিহেতু মই তাত চেনি দিছোঁৱেই। বেছি হ'লে ভাল নালাগিব। মিঠাটো আপোনালোকৰ জোখমতে দি ল'ব পাৰিব। মই চেনি ভাল পাওঁ কাৰণে অকণমান মিঠা সৰহকৈ দিছোঁ। ইয়াত অকণমান চেনি দি দিছোঁ। এতিয়া অলপ সময় ভাজি থাকিম ধুনীয়াকৈ। নাৰিকলৰ গুড়াটো অকণমান ভাজ খালেই পিঠাটো খাই বেছি ভাল লাগে। ইয়াতে এতিয়া মই যোনখিনি গাখীৰ দি থৈছিলোঁ, গাখীৰখিনি ইয়াতে অকণমান দি দিম। নাৰিকলখিনি লেট খোৱাকৈ গাখীৰখিনি ভাজি থাকিম। এয়া দেখিছেনে, নাৰিকলখিনিৰ লগত গাখীৰখিনি মিক্স হৈ গৈছে। অলপ সময় ভাজি থাকিম ডাঠ হোৱালৈকে। ডাঠ হৈছে আৰু ইয়াতে মই লং ইলাচি অকণমান খুন্দি লৈছিলোঁ, ইয়াতে দি দিলোঁ। দি অলপ সময় লৰাই থাকিব। তলত ধৰি যাব, সেইকাৰণে অলপ সময় লৰাই থাকিব লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ডিছ এখনত এইখিনি উলিয়াই ল'ম। আনফালে মই এখন টাৱা পাতি তাত অকণমান ৰিফাইন তেল সানি দিছোঁ। তেল যিহেতু সৰহকৈ নিদিওঁ, অকণমান দিলেই হ'ল। এতিয়া মই যোনখিনি ঘুটি লোৱা পিঠাগুড়ি মিশ্ৰণখিনি আছিলে, এতিয়া ইয়াতে এহেটা দি দিম। ইয়াতে এহেটা ধুনীয়াকৈ দি দিলোঁ। পিঠাটো দেখিছেনে, ইমান ধুনীয়াকৈ গোল হৈ গৈছে। এইটো অকণমান ডাঠ হোৱালৈকে টাৱাখনত থাকিবলৈ দিব। এতিয়া পিঠাটো মোৰ অকণমান ডাঠ হৈছে আৰু ইয়াতে মই যোনখিনি এতিয়া নাৰিকলৰ গুড়ি ভাজি লৈছিলোঁ, এইখিনি ইয়াতে অকণমান ধুনীয়াকৈ দি দিম। এয়া দেখিছেনে, নাৰিকলৰ গুড়িখিনি মই অকণমান দি দিছোঁ। অকণমান সৰহকৈ দিব, যিহেতু খাবলৈ ভাল লাগে সৰহকৈ দিলে। এতিয়া লাহেকৈ পিঠাটো এনেকৈ মেৰিয়াই দিব। এনেকৈ ধুনীয়াকৈ পিঠাটো এতিয়া মেৰিয়াই দিছোঁ। এইটো দেখিছেনে, ইমান ধুনীয়াকৈ হ'ল। এইটো পাটিচেপ্তা পিঠা। এতিয়া ডিছ এখনত লাহেকৈ উঠাই দিব। অলপ সময় টাৱাখনত থ'ব সিজিবৰ কাৰণে। এতিয়া লাহেকৈ মই উঠাই দিলোঁ। আনফালে মই আৰু এটা বনাই দেখাইছোঁ আপোনালোকক। আকৌ একেধৰণে অকণমান তেল সানি লৈছোঁ ব্ৰাছডালেদি। ব্ৰাছডালে সানিলে ভাল হয়, গোটেইখনতে লাগি যায় যে। গৰম হ'লত মই আকৌ তেনেকৈ এহেটা ইয়াতে পিঠা দি দিলোঁ। এয়া ধুনীয়াকৈ পিঠা দি দিছোঁ ইয়াতে। একেদৰে এইটো ডাঠ হ'বলৈ অকণমান সময় থৈ দিব।
ডাঠ হৈছে দেখিছেনে। এতিয়া ইয়াতে মই নাৰিকলৰ গুড়াখিনি দি দিম ধুনীয়াকৈ। অকণমান সৰহকৈ দিছোঁ, মই যিহেতু নাৰিকল সৰহকৈ পিছিলোঁ সেইকাৰণে ইয়াত অলপ সৰহকৈ দি দিছোঁ। এতিয়া লাহেকৈ পিঠাটো মেৰিয়াই দিব। যেনেকৈ আমি তিল পিঠা বনাওঁ ঠিক একেদৰে, কিন্তু অকণমান বেলেগ আৰু। এনেকৈ লাহেকৈ মেৰিয়াই দিব। বনাবলৈ উজু, আপোনালোকে এনেকৈ বনাই চাবচোন। আনফালে মই এটা গাজৰ দি বনাম বুলি ভাবিলোঁ। আকৌ একেখন টাৱাতে অলপ তেল সানি লৈছোঁ। সানি আকৌ তেনেকৈ পিঠাগুড়িখিনি মই এহেটা দি দিলোঁ ইয়াতে। যিহেতু ল'ৰা ছোৱালীয়ে চব্জি নাখায় কেঁচা, সেইকাৰণে আপুনি এনেকৈ গাজৰ ভাজিও দিব পাৰিব। মই কেৰাহী এখনত বাটাৰ দি গাজৰখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি পেলাই এয়া দেখিছেনে, ইয়াত পিঠাত ভৰাই দিছোঁ। নাৰিকল দিব পাৰে, ইয়াতে গাজৰত বেলেগ চব্জিও মিক্স কৰি দিব পাৰে। এনেকৈ গাজৰ দি আকৌ এটা পিঠা এক্সট্ৰাকৈ বনাই চাইছোঁ মই। এইটো দেখিছেনে, ইমান ধুনীয়া হৈছে। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়াই হৈছে বাৰু। এতিয়া সকলোৱে টেষ্ট কৰি চাম। এয়া মোৰ পাটিচেপ্তা পিঠা ৰেডি। আপোনালোকেও এনেকৈ বনাই খাবচোন। অতি কম বস্তুৱে বনাব পাৰি ঘৰত।